আসসালামু আলাইকুম। আজি আকৌ আপোনালোকৰ মাজলৈ মোৰ এই সোৱাদ চেনেলটোৰ জৰিয়তে এটা সোৱাদ লগা ভেজ পোলাও ৰেচিপি লৈ আহিলোঁ। পোলাও সাধাৰণতে কুকাৰত বনোৱা হয়। আজি মই পেনত কেনেদৰে বনালোঁ আহকচোন চাওঁ। তাৰ বাবে মই চাউলখিনি ভালদৰে ধুই থৈ দিলোঁ আধা ঘণ্টাৰ বাবে পানীটো গুচি যাবলৈ। এইফালে উৰহীৰ যিটো মাজৰ বীজ হয় খাবলৈ ভাল লাগে, মই এইটো উলিয়াই লৈছোঁ। গাজৰ, আলু, কেপচিকাম আৰু আপোনালোকে পাচলি নিজৰ পচন্দ অনুযায়ী ল'ব। এইখিনি পিঁয়াজ মই ব্ৰাউন হোৱালে ভাজি মই উঠাই থৈ দিম, এইখিনি পিছত লাগিব। ইয়াত পিঁয়াজ, আদা নহৰু পেষ্ট, দালচেনি, ইলাচি আৰু গোটেইখিনি পাচলি দি ইয়াত মই এতিয়া মছলাখিনি দি দিম। ইয়াত পৰিমাণমতে নিমখ, ধনিয়া গুড়ি, জিৰা গুড়ি, জালুকৰ গুড়ি আৰু অকণমান মিট মছলা দিছোঁ এচামুচ। এইখিনি দি মই ভালদৰে এইখিনি ভাজি ল'ম। এইখিনি ভাজি ইয়াত জুইটো একেবাৰে মিডিয়াম টু ল' ফ্লেমত ৰাখিব লাগে। ইমান জোখত মই পানী নিদিয়াকৈ সিজি গৈছে প্ৰায়। এইখিনি ভাজি লৈ ইয়াত চাউলখিনি দিয়ে এচামুচ ঘি দিছোঁ সোৱাদ আৰু গোন্ধৰ বাবে। এইখিনি মই ভালদৰে ভাজি ইয়াত মই পৰিমাণমতে পানী দিম। আপোনালোকে পানী চাওকচোন ধুনীয়াকৈ ভাজি হৈ গৈছে, মই দেখুৱাই দিছোঁ। পানীটো আপোনালোকে পৰিমাণ অনুযায়ী দিব, কাৰণ কুকাৰত নহয় যিহেতু, আৰু জুইটো একেবাৰে মিডিয়াম টু ল'ত ৰাখি 20-15 মিনিটৰ বাবে ঢাকনি খুলিব নালাগে। হোৱাৰো জুইটো নুমুৱাৰ 20 মিনিটৰ পিছতহে ঢাকনি খুলিব। চাওকচোন মই দেখুৱাই দিছোঁ, বহুত সোৱাদ লগা হৈছিল। সৰু বাচ্ছাই খাব পাৰে, বহুত বেছি মছলাও নহয়। আপোনালোকে এনেদৰে বনাই চাব, আলহী আহিলেও দিব, ঘৰতো খাব পাৰে। আপোনালোকে মোৰ ৰেচিপিবোৰ কেনেকুৱা পায় জনাব কমেণ্ট বক্সত, আৰু নতুন ৰেচিপি পোৱাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই অল কৰি থ'ব।